हेलो गाइस मोर अन्य এটা ভিডিওলে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিওটো পাকঘৰৰ পৰা আৰম্ভ কৰিছো দেই। হাতত হেতা পাত লৈ মই ভাত বনাবলৈ ওলালো কাৰণ মা যেহেতু ঘৰত নাই আৰু আজি ভাতৰ লগত কি বনাম নবনাম বুলি ভাবি থাকোতে কণী দেখা পালো আৰু শৰ্টকাট এইটোৱে হ'ব ন, সেইটো কাৰণে কণীকে সিদ্ধ দি ললো। কণীখিনি বইল হোৱালৈ মই আবেলি আনি থোৱা কাপোৰ কেইটামান আছিলে সেইখিনি ফাৰ্ষ্ট কৰি ললো আৰু সেইফালে হৈ থাকিলে এইফালে মোৰ কামটো আগবাঢ়িলে। কিবা এটা কাম কৰিলে যেন বৰিং হৈ নাযাওঁ সেইটো কাৰণে মই এনেকৈ উৎপাত কৰি থাকোঁ আৰু উৎপাত কৰি মোৰ বহুত ভাল লাগে দেই। যেতিয়া আপোন মানুহজন লগত থাকে তেতিয়া উৎপাত কৰি আৰু বেছি ভাল। কাম কৰি থাকোঁতে চিপছ এপেকেট আহি মোৰ হাতত পৰিল আৰু টেষ্ট নকৰাকৈনো কেনেকৈ থাকোঁ। যদিও ডাঙৰ হ'লোঁ কিন্তু চিপছ খোৱা স্বভাৱটো এতিয়া। আৰু এইফালে মই পিঁয়াজ কাটি ৰেডি কৰি পেলাই কেৰাহীটো গেছত পাতি ল'লোঁ। ভাত আঞ্জা হৈ যোৱাৰ পিছত মই পাপা আৰু খুৰাক ভাত খাবলৈ মাতিলোঁ।